নমস্কাৰ সকলোকে আৰু পুনৰবাৰ অন্যটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো বৰ্তমান। আৰু যেহেতু ৰাখৰ সিজন চলি আছে, সকলোতে ৰাখ হৈয়ে আছে আৰু এবাৰ যে ইমান ৰাখ হৈছে নহয়, মানে যোৱা বছৰ তুলনাত এবাৰ ইমান ৰাখ হৈছে আৰু ভাল লাগিছে। আমি বেছিকৈ গাবলৈ পাইছো, আমিতো ভালেই পাওঁ গাবলৈ পালে। তো আজিও এখন ৰাখ আছে গহপুৰ কলেজগুৰিত আৰু ভাবিলো আপোনালোককো লৈ যাওঁ, যিহেতু কৈ থৈছিলো যে ৰাখ কৰিম যেতিয়া আপোনালোকক দেখুৱাম আৰু নিজে গাই কেনেকুৱা পালো আপোনালোককো জনাম। সেইকাৰণে ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিওঁ আৰু ময়ো লাহে লাহে ওলাম। তো বলক আপোনালোককো লৈ যাওঁ গহপুৰৰ কলেজগুৰি ৰাখলে। আৰু এয়া মা আৰু মই আহি আছো, যাবলৈ হ'ল মানে ওলাই মেলি আহিলো আৰু হাতত জেকেটটো লৈ লৈছোঁ, মানে ঠাণ্ডা ইমানকৈ লগা নাই, গাড়ীত পিন্ধি ল'ম। আৰু এইফালে মা যায় কিবা পাছবুকৰ কিবা দিবৰ কাৰণে, তো ময়ো আহিলোঁ। আৰু এইটো আমাৰ গাঁৱৰ ৰাস্তাটো। তো বলক একেবাৰে ৰাসৰ ঘৰত লগ পাম আপোনালোকক। আৰু ৰাসৰ ঘৰ পালোহি। এয়া অকণ পৰিৱেশটো চাবৰ কাৰণে মই আহিলোঁ, কেনেকৈ কি কৰিছে, এইফালে ষ্টেজৰ চাউণ্ডৰ কেনেকৈ কি হ'ব সেয়া আৰু এয়া তাৰ পাছতে পেট পূজা কৰি ল'লোঁ। যিহেতু মই ভাত নাখাওঁ সেইকাৰণে ৰুটি আৰু চব্জি দিলে, তাকে যোৱাৰ আগতে লৰালৰিকৈ খাই লৈছোঁ আৰু তাৰপিছত ওলাম আৰু লাহে লাহে। আৰু লাহেকৈ মই ওলাই হৈ গ'ল আৰু ওলোৱাৰ পিছত মোক খুৰীয়ে আকৌ একাপ চাহ দিলে। চাহকাপ খাই ভাবিছোঁ যাওঁ আৰু লাহে লাহে। ইয়াত দেখিছেনে চকুৰ অৱস্থা। আৰু ইফালে সূত্ৰ ৰাসৰ ঘৰত আৰম্ভ হৈ গ'ল সূত্ৰ নৃত্য। বৰ ধুনীয়াকৈ ভাইটিটোৱে সূত্ৰ নৃত্য নাচিলে আৰু ৰাস আৰম্ভ হৈ গ'ল। আৰু যোৱাকালিৰ ভিডিঅ' আছিলে, কিন্তু কি হ'ল নাজানো, ভিডিঅ'খিনি ডিলিট হৈ গ'ল আৰু সেইকাৰণে ভাবিলোঁ আজি আকৌ মই অকণমান ভিডিঅ' কৰি থওঁ ভালকৈ, নহ'লে আকৌ মোৰ কিবা খেলি মেলি হ'ব। আৰু সেয়াই যোৱাকালি আৰু কেইখনমান আছিলে নাটিকা, ভাল লাগিলে। আৰু আজিও সেয়া ভণ্টিহঁত মানে মই যাৰ ঘৰত আছোঁ তেওঁলোকৰ এয়া ভণ্টি ভাইটি আজি নাচিব আৰু লগতে দুগৰাকী গোপীও সাজিবলৈ আহিছে। খুব ধুনীয়াকৈ তেখেতসকলে সাজি কাচি আছে আৰু এয়া মেকআপ আৰ্টিষ্ট লাগি আছে একদম কামত। আৰু এজন দাদাইও আজি গোপী ওলাব আৰু সেয়াই খুব ভাল লাগিলে। মানুহখিনি খুব মৰমীয়াল, মোক খুব ধুনীয়াকৈ ৰাখিলে তেওঁলোকে। আৰু এইফালে এয়া আইতাজনীও বৰ মৰমীয়াল। বাকী আৰু সেয়া ভাইটিজন এইজন যিয়ে আজি কৃষ্ণ নাচিব, ভাবিলোঁ মই অকণমান ভিডিঅ' কৰি ৰাখোঁ তাক। আৰু এয়া ৰাধাজনী বৰ মৰম লাগিছিলে দেখিবলৈ, সেইকাৰণে মই ভাবিলোঁ অকণমান তাইকো ভিডিঅ' কৰি ৰাখোঁ। আৰু দ্বিতীয় নিশা বুলি এয়া অনুষ্ঠানলৈ আহিলোঁ। এয়া লাহে লাহে মানুহ আহিছে, মই ভাবিলোঁ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিওঁ।